আসামিজ ব্লগত স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মই ভালে আছোঁ। আৰু এতিয়া দেখিছে বাহিৰত আছোঁ, মানে মই কলকাতাত আছিলোঁ, আপোনালোকে জানে। কালি পূজাৰ ভিডিঅ'টো আপোনালোকে দেখিছে। তাৰপিছত মই মানে ঘৰত আহিলোঁ। এই 5 দিনমান হ'ল মই আহি পোৱা ঘৰত। মানে কলকাতাৰ পৰা গুৱাহাটীলৈ আহোঁতে মানে মই ভিডিঅ' বনাব নাপালোঁ, কাৰণ মোবাইলটো কিবা এটা প্ৰব্লেম হৈ আছিলে। এতিয়া ভাল হ'লে আৰু এতিয়া যাবলৈ ওলাইছোঁ মই নলবাৰী, মানে মামাহঁতৰ ঘৰ। আৰু লগত যাব মা আৰু এতিয়া যাবলৈ ওলাইছোঁ। আৰু এতিয়া আমি আছোঁ মেজিকত, আৰু ইয়াৰ পৰা আমি জালুকবাৰীলৈকে মেজিকতে যাম। আৰু তাৰপিছত একদম ঘৰলৈকে, মানে আমাৰ দাদা এটা আছে, সেই দাদাটোক আগৰবাৰ গাঁৱত আহোঁতে লগ পাইছিলোঁ। আৰু সেই দাদাটোৰ গাড়ী, মানে টেম্পুখনত একদম ঘৰলৈকে যাম। আৰু জালুকবাৰীলৈকে যাওঁ, তাত লগ ধৰিম দাদাক, তাৰপিছত যাম আৰু চাই থাকক। এতিয়া আহি পালোঁ জালুকবাৰী, আৰু দোকানত ৰখি আছোঁ, আৰু দাদাটোক লগ পাইছোঁ। আৰু এতিয়া যাম, এতিয়া অকণমান চাগে চাহ খাম, তাৰপিছত যাম। এণ্ড য়েছ, ফাইনেলি বহুত দিনৰ মূৰত মই গৈ আছোঁ মামাহঁতৰ ঘৰ, আৰু মই বহুত বেছি হেপ্পী। মামা, মামী, আইতা, মামীৰ ছোৱালীজনী, দাদাহঁত চবকে লগ পাম। চ' বহুত বেছি এক্সাইটেড। আৰু দাদাক লগ কৰাই দিয়া নাই, মানে তেখেতৰ চিনাকি কৰি দিয়া ক্লিপ এটা লৈছিলোঁ, কিন্তু বেকগ্ৰাউণ্ডৰ পৰা চাউণ্ড আহিল, চ' সেইটো দিয়া নহ'ল। আৰু পিছত আছে, চ' চাই থাকক। আৰু এইটো এটা হ'ল গণেশ মন্দিৰ। আৰু মোৰ এতিয়া কেতিয়া গৈ পাওঁ লাগিছে, মানে মামীৰ ছোৱালীজনী মোৰ সমনীয়া, চ' তাইক লগ পালে মোৰ ভাল লাগিব। আৰু গাঁৱত ৰেজৰ্ট, কৃষ্ণগুৰু আশ্ৰম, গোপাল থান চবতে যাম, চ' আপোনালোককো দেখুৱাই যাম। আৰু মই এতিয়া এইডাল চুই আছোঁ, মানে বতাহ লাগি সেইডালে হাতখন বিন্ধি আছে, চ' সেয়াই টাইম পাছ কৰি গৈ আছোঁ। আৰু নলবাৰীত ৰাস চাবলৈ যোৱা কথা আছে, কিন্তু কি হয় ঠিক নাই, মানে ৰাতি হৈছে, ঘূৰি অহা দেৰিও হ'ব পাৰে, চ' নাযাবও পাৰোঁ। ফাইনেলি আহি পালোঁ ঘৰ, আৰু এয়া আইতা, হাই দি দিয়া আইতা। আৰু আইতাই চাহ দিছে, চাহত কি দিছে, এটা স্পেচিয়েল বস্তু দিছে, আপোনালোকক দেখুৱাম। আৰু দাদাও চাহ খাই আছে এতিয়া। এয়া মামী আজি নহ'ল ৰাস চাব যোৱা, দাদাই নিনিলে। আৰু এতিয়া চাহ খাম, চাহত কি দিছে আপোনালোকক দেখুৱাই আছোঁ। আৰু এইটো হ'ল পাতে বন্ধা পিঠা। ময়ো ফাৰ্ষ্ট টাইম দেখিছোঁ এই পিঠাটো, মানে এনেকৈ পাতত বান্ধি পেলাই কৰে। চাউলটো গুড়ি কৰি লয়, তাৰপিছত চাউলৰ গুড়িৰ লগত নাৰিকল, চেনি মিক্স কৰে, আৰু এনেকৈ পাতত বান্ধি বইল কৰে। দুটাই খালে বোলে। আৰু এতিয়া হৈছে মৰ্ণিং, অকণমান ওলাই আহিছোঁ মামাৰ লগত বাইকেদি। আৰু কালি ৰাতি সোনকালে টোপনি গ'লোঁ, মোৰ গাটো বেয়া আছিলে, জ্বৰ হৈছিলে। আৰু টেম্পু দাদাও সোনকালে গুচি গ'লগৈ, আৰু মই ভাত খাই পেলাই সোনকালে টোপনি গ'লোঁ, সেইকাৰণে ৰাতি আৰু ব্লগটো কৰা নহ'ল। আৰু এতিয়া ওলাই আহিছোঁ, অকণমান চাই থাকক। আৰু আজি গোটেই গাঁওখন মোৰ দেখুৱাম। আৰু গোপাল থান এখন আছে, চ' তাত যাম প্ৰথম, তাৰপিছত মেখেলা চাদৰ পিন্ধি, মানে ৰিলছ বনাম। চ' মেখেলা চাদৰ পিন্ধি পেলাই, মানে ৰেজৰ্ট এখন আছে, তাত যাম। চ' আৰু এয়া মামীৰ ছোৱালী, আৰু এজনী মোৰ মামীৰ ছোৱালী। হাই দিয়া। চ' এতিয়া ক'ত যাই আছোঁ আমি? এতিয়া আমি গোপাল থানত যাই আছোঁ, তাৰপিছত ৰিজৰ্টত যাম। লেটছ গ'। বহুত দিনৰ মূৰত গাঁৱত আহিছোঁ, চ' বহুত বেছি মই হেপ্পী। এজনী মামীৰ, মানে আমাৰ কাষতে থকা মামীৰ ছোৱালী। মাইনা, হাই কৈ দিয়া। বাবু, মাইনা নহয়। অ' বাবু, হাই কৈ দিয়া, হাই। ভালা নাই, পাপা নাই। কি খেলি আছা? নিবা নে মোক এখন গাড়ীত নিবা? তাতে নিবা? আৰু মাজনে ষ্টাইল দি আছে।
আৰু এইখনেই হ'ল জাগ্ৰাৰ গোপগোপাল থান। জাগ্ৰাৰ গোপগোপাল থান বুলি ক'লে চবেই চিনি পায় আৰু প্ৰত্যেক বছৰে বুদ্ধ পূৰ্ণিমাত ইয়াত লাখ লাখ মানুহ জমা হয় আৰু ইয়াৰ মহিমাও বহুত বুলি শুনা পোৱা যায় আৰু ইয়াত মানুহবোৰে আহি শৰাই আগবঢ়াই থৈ যায় মানে নিজৰ আশাবোৰ পূৰ হ'বৰ বাবে। আৰু এইডালে হৈছে গছ। প্ৰত্যেক বছৰে বুদ্ধ পূৰ্ণিমাত যিমানবোৰ মানুহ আহে যিমানখিনি পাৰে চবেই মানে এনেকৈ ডালত গামোচা বান্ধি থৈ যায় প্ৰত্যেক বছৰে। আৰু এয়া অকণমান দেখিছেই গামোচা বান্ধা আছে। বুদ্ধ পূৰ্ণিমাত আৰু বেছি হয়, গোটেই গামোচা দি ভৰ্তি হৈ যায়, নতুন নতুন পাত আহে, চব ভাল লাগে আৰু দেখিছে আপোনালোকে। আৰু ভিতৰলৈ যাম, মন্দিৰ আছে এইফালে, প'জ দিয়া, মই ভিডিঅ' কৰি আছোঁ। এইকেইজনী মেল মাৰি আছে ইয়াতে। আপুনিতো মানে থানখনতেই থাকে আৰু মানে ককায়ে চব মানে চোৱা চিতা কৰে আৰু থানখনৰ। আপুনি অকণমান কৈ দিয়ক মানে থানখনৰ বিষয়ে। ঠিক আছে। আমাৰ গোপাল থান 1 নম্বৰ নপ্তিপাৰা, 2 নম্বৰ নপ্তিপাৰা। গতিকে উত্তৰৰ খেতি মৌজা এই গোপাল থানৰ অত্যন্ত শক্তি আছে। তেওঁ বিশেষ কৰি শক্তি দেখাইছে পুত্ৰ বা ছোৱালী নোহোৱা মাইকীবিলাকক যথেষ্ট সন্তান দিছে। আৰু দ্বিতীয় কথা, ৰাইজৰো যিবিলাক সুবাঞ্চিত বাঞ্ছা সেইবিলাক তেওঁ বাৰগোপালে পূৰ্ণ কৰে। গতিকে অসমৰ প্ৰায় মানুহে জানে বুদ্ধ পূৰ্ণিমাত প্ৰায় মানুহ আহে ইয়াতে, লাখ লাখ মানুহ আহে। বুদ্ধ পূৰ্ণিমাত প্ৰায় 1 লাখৰ অধিক হৈ যায় একদিনা সভাটোত। কেইদিনমান হয় বুদ্ধ পূৰ্ণিমা? মাত্ৰ 2 দিনা। প্ৰথম দিনা আয়তীৰ নাম, দ্বিতীয় দিনা আৰু শেষ। মানে ইয়াতে দ্বিতীয় দিনাহে মানুহ হয়, বহুত মানুহ হয়। দেখিলে গোপাল থানখন, আৰু ইয়াতে 2খন থান আছে আৰু এখন শিৱৰ থান আৰু এখন কৃষ্ণগুৰু আশ্ৰম। চ' আপোনালোককো দেখুৱাম। আগতে আমি ৰেডি হৈ লওঁ, মানে গংগা যমুনা পাৰ্ক বুলি কয় নলবাৰীৰ, যাম এতিয়া। চ' ৰিলচ চিলচ কৰিমতো, চ' চাদৰ মেখেলা পিন্ধি যাম আৰু এতিয়া ৰেডি হৈ আহোঁ আৰু শিৱৰ থান আৰু কৃষ্ণগুৰু আশ্ৰম আপোনালোকক দেখুৱাই যাম যাওঁতে। আৰু এইখন আছে শিৱৰ থান। গোপাল থানৰ ওচৰতে এইখন থান আছে। এইখন আছে কৃষ্ণগুৰু আশ্ৰম। শিৱৰ থানৰ কাষতে এইখন আশ্ৰম আছে। আজি তলা মৰা আছে, সেইকাৰণে মই ভিতৰত যাব পৰা নাই, দূৰৰ পৰাই দেখুৱালোঁ। এতিয়া আছোঁ, ৰেডি চেডি হৈ লৈছে। আপোনালোকক ফুল লুকটো অকণমান পিছত দেখুৱাম। আৰু এতিয়া যাবলৈ ওলাইছোঁ, ৰেজৰ্টত গৈ আছোঁ। আইতাই ৰেজৰ্টত নাযায়, আইতাই কাৰোবাৰ ঘৰত আহিছে, চ' মানে ৰিক্সাৰ পৰা নামি পেলাই যাব। আৰু আমাৰ সুন্দৰী কইনাকেইটা ইফালে আছে, দেখুৱাই আছে। মাইনা, এই মাইনা, জুই, এজনী আৰু এজনী আৰু আইতা থাকক।
তাতে গৈ গোটেইবোৰ দেখুৱাম এয়া চাহি পালোঁ এতিয়া ৰেজৰ্ট আৰু গেটত টিকেট কাটিলোঁ সেয়া টিকেটৰ মানে হেৰি আৰু এইকেইটা আমাৰ এইখন মেইন গেট আৰু এইকেইটাই ৰিল ষ্টাৰ্ট কৰি দিলেই আৰু এতিয়া আছোঁ একদম মানে গংগা যমুনাতে আছোঁ এতিয়া আপোনালোকক গোটেই পাৰ্কখন দেখুৱাম ৰিল চিলছ কৰিম অকণমান এইফালে আছে কেম্পিং পইণ্ট চ' কেম্পিং পইণ্টটো চাই আহোঁ আগতে पगली प्यार हो जाएगा
সো হি দেৰিকে আহিলে আৰু এইজনীতো তেতিয়াৰ পৰা ৰিলছে কৰি আছে আৰু মোকো বাৰ্তা দিয়া নাই তুমিও আপোনালোকে দেখিলেই ৰেজৰ্টখন ঘূৰিলোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ ঘৰত আৰু ৰিক্সাত বহিছোঁ আন্ধাৰ হৈ আছে চ' কেমেৰাটো বেয়া হৈ আছে আৰু এইকেইটা একদম দেখা পোৱা নাই কেমেৰাত এতিয়া অকণমান মৰ্ণিং ৱাকত আহিছোঁ তাতে তেনেকৈ আহি পেলাই শুই গ'লোঁ মানে ভাত খাই শুলোঁ আৰু অকণমান মামী মানে ঘৰৰ ওচৰে পাজৰে গৈছিলোঁ আৰু মামীহঁতৰ তাত বা আৰু ইয়াতে ঘৰৰ বাহঁত আছে চ' সিহঁতৰ ঘৰত গৈছিলোঁ চ' তেতিয়া আৰু ব্লগটো কৰা নহ'ল আৰু এতিয়া মৰ্ণিং উঠি মৰ্ণিং ৱাকত আহিছোঁ 6টা বাজি আছে চাগে এতিয়া আৰু আজি যাম চাগে ঘৰলৈ চ' নিয়াছ আজি যাবলৈ যাম আৰু 2টামানত 3টামানত যাম আৰু মই এতিয়া বেলেগ ড্ৰেছত আছোঁ মানে অকণমান এই ড্ৰেছত গৈ ঘাঁহনিৰ মাজত ৰিলছ কৰিছিলোঁ চ' আপোনালোকক দেখুওৱা নাছিলোঁ সেইখিনি আৰু এতিয়া তাইক বাই বাই দিব আহিছোঁ মানে তাই অকণমান দূৰত থাকে মানে মামাহঁতৰ ঘৰ অকণমান দূৰত চ' তাইক বাই বাই দিব আহিছোঁ বাই বাই আৰু আহিম পিছলৈ তুমিও যাবা আমাৰ ঘৰত আৰু নেক্সট লগ পাম তুমি যাবা আমাৰ তাত তোমাক ভিডিঅ'ত উঠোৱাবই পৰা নাছিলোঁ আৰু এতিয়া উঠালোঁ আৰু এতিয়া যাম তুমিও যাবা কিবা কোৱা কি মানে যাম দে যাম অঁ লাকি মেডাম যাব ঘৰলৈ যাবা বাই বাই তুমিও যাবা আহিবা আৰু টাটা দাদা তই মোক আনিব যাবি আৰু আহিম ইয়াতে আৰু মামাৰ বাৰ্থডে আহি আছে চ' মামাৰ বাৰ্থডেত আহিবও পাৰোঁ আপোনালোকে ব্লগ দেখিবও পাৰে আৰু এয়া হৈছে মুকালমুৱা আপোনালোকে দেখিলেই আহিছোঁ আৰু এতিয়া হাজো মন্দিৰত আহিছোঁ আপোনালোকক দেখুৱাম বাৰু এনে অকণমান সোমাবৰ কাৰণে আহিছোঁ আৰু আপোনালোককো দেখুৱাবৰ বাবে আহিছোঁ চ' চাই থাকক আৰু সেইটো চাওক কাছ এয়া মূৰটো উলিয়াই দিছে ঘূৰি যাব ওলাইছোঁ মানে বহুত চেৰিৰ ওপৰত উঠিব লাগে চ' নাযাওঁ কি হ'ব সেইকাৰণে নাযাওঁ ঘূৰি যাব ওলাইছোঁ আৰু মই মুখত চুপাৰি লৈ আছোঁ সেইকাৰণে এনেকুৱা কথা এটা মানে মাতটো বেলেগ বেলেগ কৈ লৈছোঁ আহিম ইয়াতে এক্সট্ৰাকৈ আহিম মানে হাজো মন্দিৰ চাব এইটো মন্দিৰ দেখা পাইছেনে নাই নাজানো কেমেৰাত এইটো মন্দিৰ আৰু এইফালেদি চেৰি উঠি যাব লাগে বহুত ওপৰত এইটো চ' নাযাওঁ আজি আৰু আজিলৈকে এইখিনিয়ে আছিল নেক্সট আৰু ভিডিঅ' লৈ আহিম আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব চ' বাই বাই গুড নাইট ষ্টে ছেফ